ইতিমধ্যে যেহেতু ফিজিকেল ক্লিয়াৰ হোৱাৰ পিছত মেডিকেলৰ কাট অফ লিষ্ট মাৰিলে, যিসকল অসমৰ কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এইটো ভিডিঅ'। যিসকলে ফিজিকেল ক্লিয়াৰ কৰি যিসকলে মেডিকেলৰ কাট অফত ক্লিয়াৰ কৰিছে তেওঁলোকে মেডিকেল এতিয়া যি মেডিকেল বাকী আছে, মেডিকেলটো যদি ঠিকে থাকে তেন্তে তোমালোকে যিকোনো এটা ফ'ৰ্চ পাবলৈ সক্ষম হ'বা। এতিয়া মেডিকেলটো কাট ঠিকে থাকিলে তোমালোকে যদি ঠিকে থাকে নাই তেন্তে তোমালোকে আগতীয়াকৈ যিবোৰ তোমালোকৰ যিবোৰ ঠিক কৰিবলগীয়া বেমাৰ আছে সেইবোৰ ঠিক কৰি লোৱা আগতীয়াকৈ, যিহেতু মেডিকেলত আৰু বেছি দিন সময় নোপোৱা। তোমালোকে যদিহে কিছুমান সৰু সুৰা প্ৰব্লেম আছে তেন্তে তোমালোকে আগতীয়াকৈ ঠিক কৰি ল'ব লাগিব। নেক্সট আজি বিষয়টো হ'ল যে মেডিকেলৰ কিছুমান প্ৰব্লেম আছে, যিকেইটা প্ৰব্লেম থাকিলে তোমালোকে তোমালোকৰ ফিজিকেল যিহেতু অনুষ্ঠিত হৈ গ'ল, মেডিকেলত তোমালোকে আনফিট হ'ব পৰা যিবোৰ প্ৰব্লেম আনফিট হোৱাৰ সম্ভাৱনা থাকে, যিবোৰ প্ৰব্লেম তোমালোকৰ অতি সহজে ঠিক নহয়। আহক এইকেইটা প্ৰব্লেম আলোচনা কৰিবলৈ আহিছোঁ। মেডিকেলত আনফিট হোৱাৰ অন্যতম প্ৰধান কাৰণ হৈছে ডিষ্টেঞ্চ ভিজন। যদিহে তোমালোকৰ ডিষ্টেঞ্চ ভিজনত প্ৰব্লেম আছে তেন্তে তোমালোকে আনফিট হ'ব পাৰা। যদিহে তোমালোকে কিছু প্ৰব্লেম আছে তোমালোকৰ ডিষ্টেঞ্চ ভিজনত, তেন্তে তোমালোকে এটা কাম কৰিব পৰা, তোমালোকে যিখন চাৰ্ট হয় তোমালোকৰ যিখন ডিষ্টেঞ্চৰ তোমালোকৰ চাৰ্ট হয় আই ডিষ্টেঞ্চৰ, তোমালোকে সেইখনত মুখস্থ কৰি ল'ব পাৰা। নাইবা তোমালোকে যদিহে তোমালোকৰ আগে পিছে কিছুমানৰ মেডিকেল ডেট পৰে তেন্তে তোমালোকে তোমালোকৰ যিটো চেণ্টাৰত মেডিকেল পৰে সেই মেডিকেলত পৰা কেণ্ডিডেটজনক সুধি পিনি তোমালোকে কোনখন আই চাৰ্ট দিছে, অলপ হ'লেওতো তোমালোকে গম পাবা যে কোনখন চাৰ্ট দিছে। সেই চাৰ্টখন তোমালোকে যিহেতু তোমালোকে যদি গম পাই যোৱা তেন্তে তোমালোকে সেই চাৰ্টখন অলপ হ'লেও তোমালোকে মনত ৰখাই পিনি যাব পাৰিবা। তেতিয়া তোমালোকে কিছু পৰিমাণে হ'লেও মেডিকেলটো তোমালোকে ডিষ্টেঞ্চ ভিজনত তোমালোকে যিটো ৰিমেডিকেল পইণ্ট পৰে তোমালোকে সেই পইণ্টটোৰ পৰা বাচিব পাৰিবা। যদিহে কাৰোবাৰ একেবাৰে ডিষ্টেঞ্চ ভিজন আছে 6/6তকৈ কম আছে, নৰ্মেলিটো 6/6 ধৰা হয়। যদি 6/6তকৈ কম হয় তেন্তে তোমালোকে মেডিকেল তোমালোকক ডাইৰেক্ট আনফিট কৰি নিদিয়ে, তোমালোকক প্ৰথমে ৰিমেডিকেল দিব। ৰিমেডিকেলত ডেট এটা দিব। সেই ৰিমেডিকেলৰ ডেটত যদি তোমালোকে নেক্সট যোনটো ৰিমেডিকেল ডেট পাবা সেই ডেটটোত যদি তোমালোকে আকৌ যদি ডিষ্টেঞ্চ চাৰ্টখন তোমালোকৰ 6 মিটাৰ ডিষ্টেঞ্চৰ পৰা যদি তোমালোকে ক'ব নোৱাৰা তেন্তে তোমালোকে আনফিট হৈ ঘৰলৈ ঘূৰি আহিব লাগিব। মেডিকেলত আনফিট হোৱাৰ অন্য এটা প্ৰধান কাৰণ হৈছে পাইলছ, যিটো অসমীয়াত কেঁচুমূৰীয়া বেমাৰ বুলি কয়। যাৰ পাইলছ আছে তেওঁলোকে সাৱধান হৈ যাওক। যদিহে অলপ চলপ আছে তেন্তে তোমালোকে দৰৱ পাতি খাই পিনি ঠিক কৰি ল'ব পাৰা। যদিহে অভাৰ আছে তেন্তে মেডিকেল ৰিমেডিকেল পইণ্ট খাব পাৰা। যদিহে তোমালোকৰ অলপ চলপ আছে তেন্তে তোমালোকে আগতীয়াকৈ ঠিক কৰি লোৱা, যাতে তোমালোকে একেবাৰতে DME ফিট হৈ আহিব পাৰা। যদিহে পাইলছৰ সমস্যাটো আছে তেন্তে তোমালোকে এদিনত ঠিক নহয়, তোমালোকে কমেও এমাহমান তোমালোকে দৰৱ পাতি খাই পিনি ঠিক কৰিব লাগিব। তোমালোকৰ হাতত যিহেতু বেছি সময় নাই তেন্তে যদিহে তোমালোকৰ এইকেইটা প্ৰব্লেম আছে তেন্তে সাৱধান হৈ যোৱা। তোমালোকে পৰাপক্ষত পাইলছৰ বেমাৰটো ঠিক কৰি লৈ যাবা। এই পাইলছৰ বেমাৰতো বহুতকো আনফিট কৰা দেখা যায়, যাতে ৰিমেডিকেল পইণ্ট বনে পাইলছৰ বেমাৰত। ইয়াৰ উপৰিও যাৰ ব্লাড প্ৰেছাৰ হাই আছে তেওঁলোকে ব্লাড প্ৰেছাৰটো এতিয়াৰ পৰাই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। যিহেতু মেডিকেলৰ সময়তো ভয়তে কিছুমানৰ যিটো ভয় লাগে মেডিকেল কি হ'ব কি নাই, তেনেকুৱা অৱস্থাতো ব্লাড প্ৰেছাৰটো হাই হোৱা দেখা যায়। যদিহে ব্লাড প্ৰেছাৰটো তোমালোকৰ নৰ্মেল থাকে তেন্তে চিন্তা কৰিবলগীয়া বিষয় নহয়। যদিহে তোমালোকৰ ব্লাড প্ৰেছাৰটো হাই আছে বা তোমালোকে আগতীয়াকৈ যদি প্ৰি মেডিকেল কৰিছা তেন্তে তোমালোকে যেতিয়া প্ৰি মেডিকেল কৰিছা বহুত দিন হৈ গ'ল, যদিহে তোমালোকে প্ৰি মেডিকেল কৰিছিলা তেন্তে তোমালোকে যদি নৰ্মেলে আছিলে বা ঠিকেই আছিলে তোমালোকৰ ব্লাড প্ৰেছাৰটো, তেন্তে চিন্তাৰ বিষয় নহয়। তথাপিও তোমালোকে যেতিয়া তোমালোকৰ মেডিকেলৰ ডেট আহিব অনুষ্ঠিত হ'ব, যেতিয়া তোমালোকে মেডিকেল দিবলৈ যাবা তাৰ এসপ্তাহ বা 2-3 দিনৰ আগত পাৰিলে পৰাপক্ষত তোমালোকে হস্পিটেলত গৈ পিনি যিটো তোমালোকৰ ব্লাড প্ৰেছাৰ আছে সেইটো তোমালোকে চেক আপ কৰি ল'ব পাৰা। যদিহে তোমালোকৰ কিবা কাৰণত ব্লাড প্ৰেছাৰটো হাই ওলায় তেন্তে তোমালোকে ডক্তৰৰ পৰামৰ্শ লৈ পিনি ঔষধ পাতি খাই পিনি তোমালোকে ব্লাড প্ৰেছাৰটো তোমালোকে নিয়ন্ত্ৰণ কৰিব পাৰিবা। যদিহে
চ' এইকেইটাই আছিলে মেডিকেলতো মানে যি মেডিকেলত পইণ্ট বনা সৰ্বাধিক যিকেইটা মেডিকেলত পইণ্ট খাবলগীয়া হয়, যিকেইটা সহজে মানে ৰিমেডিকেল ফিট হ'বলগীয়া কাম নহয়, যিটো ৰিমেডিকেল খায় তেন্তে তোমালোকে ভয়ৰ বিষয়। যদিহে এইকেইটা কাৰণত তোমালোকে ৰিমেডিকেল খোৱা তেন্তে তোমালোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও তোমালোকে যদি প্ৰি মেডিকেল কৰি থৈছা তেন্তে তোমালোকে চিন্তা কৰিবলগীয়া বিষয় নহয়। তোমালোকে প্ৰি মেডিকেল যিহেতু আগতীয়াকৈ কৰি থৈছা, আৰু যদিহে তোমালোকে প্ৰি মেডিকেল কৰা নাই তেন্তে তোমালোকে যিকেইটা দিন তোমালোকৰ হাতত আছে, যিকেইটা দিন তোমালোকে যিহেতু মেডিকেল এতিয়া কিছুদিনৰ পূৰ্বে অনুষ্ঠিত হ'ব, তোমালোকে হাতত যিকেইটা সময় আছে তোমালোকে সেই সময়কেইটাত তোমালোকে নিজৰ ব্লাড টেষ্ট হওক বা ইউৰিন টেষ্ট হওক বা যিটো ব্লাড প্ৰেছাৰৰ হওক বা হিমগ্ল'বিন হওক, সেইকেইটা তোমালোকে চেক কৰি ল'ব পৰা। যাৰ হিমগ্ল'বিন কম আছে, হিমগ্ল'বিনতো বহুতো কেণ্ডিডেটক ৰিমেডিকেল পইণ্ট দিয়া দেখা যায়। যাৰ হিমগ্ল'বিনৰ প্ৰব্লেম আছে তেওঁলোকে যি আইৰণযুক্ত খাদ্য খালে মানে তোমালোকে যিকেইটা সেউজীয়া শাক পাচলি নাইবা তোমালোকে সেইকেইটা আইৰণযুক্ত তোমালোকে কলডিল হওক বা তোমালোকে কচু শাক হওক, সেইকেইটা তোমালোকে যদি খোৱা তেন্তে তোমালোকে ফিট হৈ আহিব পাৰিবা। বহুতে ভাবে যে ডিম'টিভেট কৰিছোঁ ভিডিঅ'টোত, যিহেতু মই এইকেইটা ফেচ কৰি আহিছোঁ আগতে, সেইবাবে তোমালোকক যাতে মোৰ দৰে নহওক সেইবাবে তোমালোকক ভিডিঅ'কেইটা বনাই পিনি গাইড কৰা হৈছে, যাতে মই যিকেইটা প্ৰব্লেম ফেচ কৰিছোঁ যাতে তোমালোকে সেইকেইটা প্ৰব্লেম ফেচ কৰিব নালাগে। যিহেতু এইকেইটা প্ৰব্লেম থাকিলে, যিহেতু মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, যিহেতু এইকেইটা প্ৰব্লেম থাকিলে তাত ৰিমেডিকেল পইণ্ট বনে, আৰু ৰিমেডিকেল পইণ্টতো মানে যদি এইকেইটা প্ৰধান কাৰণ যিকেইটা আলোচনা কৰা হ'ল সেইকেইটাত যদি তোমালোকে ৰিমেডিকেল খাইছা তেন্তে ফিট হোৱা চান্সটো বহুত কম হৈ পৰে। যদিহে কাৰোবাৰ হিমগ্ল'বিন কম আছে বা যদিহে কাৰোবাৰ ব্লাড প্ৰেছাৰ হাই আছে, তেন্তে তোমালোকে যিহেতু যোৱাবাৰ দেখিবলৈ পোৱা গৈছিলে যে যাৰ বেছি নম্বৰ আছে তেওঁলোকে ব্লাড প্ৰেছাৰতো মানে আউট হ'বলগীয়া হৈছে। ৰিমেডিকেল পাইছে আৰু ৰিমেডিকেল পাই পিনি তেওঁলোকে ৰিমেডিকেলতো মেডিকেল বেয়া কৰিছে। যিহেতু তোমালোকক ডিম'টিভেট কৰিবলৈ ভিডিঅ'বোৰ বনোৱা হোৱা নাই, তোমালোকক যাতে আগতীয়াকৈ তোমালোকে মেডিকেলৰ বাবে সাজু হৈ পিনি তোমালোকে একেবাৰতে মেডিকেলবোৰ ক্লিয়াৰ কৰি আহিব পাৰা, যাতে গ্ৰাউণ্ড ফিট হৈ আহিব পাৰা। সেইবাবেহে তোমালোকক ভিডিঅ'কেইটাত গাইড কৰা হয়, যাতে তোমালোকে আগতীয়াকৈ যিসমূহ তোমালোকৰ সমস্যা আছে সেই সমস্যাসমূহ তোমালোকে সমাধান কৰি গ'লে যদিহে তোমালোকে গ্ৰাউণ্ড ফিট হৈ আহা, একেবাৰতে মেডিকেল ফিট হৈ অহাৰ মজাই বেলেগ। যদিহে তোমালোকে আকৌ ৰিমেডিকেল পইণ্ট পোৱা তোমালোকৰ সময় নষ্ট হ'ব। সময় নষ্ট হোৱাটো ডাঙৰ কথা নহয়, তোমালোকৰ আৰু ভয় সোমাই যাব, তোমালোকে যদি হোৱা কামো তোমালোকৰ নহ'ব। সেইবাবে তোমালোকক যাতে এইবোৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, সেইবাবে তোমালোকক ভিডিঅ'সমূহ বনাই থোৱা মানে তোমালোকক ভিডিঅ'টোত গাইড কৰা হৈছে। তোমালোকে যদি এইকেইটা সৰু সুৰা প্ৰব্লেম আগতীয়াকৈ ঠিক কৰি লৈ যাব পাৰা তেন্তে, আৰু যিসকলৰ ভেৰিক'জ ভেইন আছে তেওঁলোকে আইচিং কৰিব পাৰিব। যাৰ ভৰিৰ হীৰা ওলাই যায় তেওঁলোকৰ যদি অভাৰ আছে তেন্তে নহ'ব, যদিহে অলপ চলপ আছে তেন্তে তোমালোকে ভেৰিক'জ ভেইনতো যোৱাবাৰ দেখিবলৈ পোৱা গৈছে ৰিমেডিকেল পইণ্ট বনে। যদিহে ভেৰিক'জ ভেইনছৰো সমস্যা আছে তেন্তে তোমালোকে আইচিং কৰিব পৰা, য'ত তোমালোকে শিৰ বেছিকৈ ওলাই আছে তাত তোমালোকে বৰফ এটুকুৰা লগাই পিনি তোমালোকে ঠাণ্ডা কৰিব পাৰা। ঠাণ্ডা কৰিলে তোমালোকৰ শিৰবোৰ কিছু পৰিমাণে হ'লেও কম দেখা যাব, আৰু তোমালোকে কিছুমান নিজে সাৱধানতা অৱলম্বন কৰিব লাগিব। যিসমূহ তোমালোকে ছেফটিত থাকিলে তোমালোকে একেবাৰতে মেডিকেল ফিট হৈ আহিব পাৰিবা। চ' ভিডিঅ'টো আছিলে ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু যিসকল কেণ্ডিডেট আছে যিসকলে ডিফেন্স লাইনৰ বাবে প্ৰেক্টিছ কৰি আছে বা নাইবা তোমালোকে যিসকলে ডিফেন্স লাইনৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোককো ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ক, তেওঁলোকে যাতে আগতীয়াকৈ সাৱধানতাসমূহ অৱলম্বন কৰিব পাৰে। আৰু তোমালোককো এইটো ভিডিঅ' দিয়া হৈছে, তোমালোকে যাতে যিসমূহ তোমালোকৰ মেডিকেল প্ৰব্লেম আছে সেইসমূহ তোমালোকে আগতীয়াকৈ ঠিক কৰি লৈ যাব পাৰা। তোমালোকে এইকেইটা সাৱধানতা যদি অৱলম্বন কৰা তেন্তে তোমালোকে নিশ্চয় তোমালোকে একেবাৰতে ফিট হৈ আহিব পাৰিবা। আৰু ডকুমেণ্টৰ লৈ পিনি নেক্সট ভিডিঅ'ত তোমালোকক ডকুমেণ্ট কি দৰকাৰ হ'ব সেইটো বিষয়ে তোমালোকক দিয়া হ'ব। ডকুমেণ্টটো যদি খেলি মেলি হয় ক্ৰুচিয়েল ডেটৰ ওপৰত অন্য এটা ভিডিঅ' বনোৱা হ'ব। তো আজিলৈ ইমানেই, এই ভিডিঅ'টোত ইমানেই কোৱা হৈছে। ধন্যবাদ। জয় আই অসম।